তাৰপিছত আমাৰ ৰুমটো লগাই দিব লাগিব, আগফালটো লাইট কেইটামান লগাব লাগিব বুজিছা। সহায় কৰিবি দেই মোক। হ'ব দে, মই তোক সহায় কৰি দিম বা। হেৰি ন কথা এটা, পিছে দেৱালীত তহঁতি কাপোৰ কানি কিনিবি নে নিকিন এবাৰ? গুণহঁতক কাপোৰ কানি দিব লাগিব নহয়। আৰু মই মোকো কিবা এটা দিবি আকৌ। আৰু তই নলৱ নে কিবা? ভিনদেউক খুজিবি আকৌ কাপোৰ কানি। দেৱালী বুলি ক'লে কিমান ভাল লাগে। কাপোৰ কানি এটা ল'লে ভাল লাগিব জানো? পিছে বজাৰ কৰিবলৈ মোৰো মন এটা আছে। ভিনদেউক সুধি চাব লাগিব ৰ। মই কিবা কিবি এটা কিনিম বুলি ভাবিছো। আকৌ সিহঁতলৈও কিবা কিবি এটা আনিব লাগিব ল'ৰা ছোৱালীকেইটালৈ। ভিনদেউক সুধি চাব লাগিব। পইচা দিলে মনে মনে আমি দুজনে বজাৰৰ পৰা আহিব লাগিব বুজিছা। বৰকে হুলস্থুল কৰি বজাৰলৈ যাব নোৱাৰা। দেখিছই নহয় ঘৰ এটা এইপাত আছে। নহ'লে এইপাতে ঘৰ এটাও লগাব আমাক বজাৰ কৰা দেখিব লাগিব বুজিছা। হ'ব দে, তই যিটো ভাল দেখা তাকে কৰিবি। ইয়াতো লাইট কেইটামান লগাই দিব লাগিব আজি। এয়া কি কৰি আছা হে? যোৱাচোন হাতকে মোলে পানী গিলাচ আনি দিয়া। বৰ ভাগৰ লাগি আহিছে বুজিছা। যাচোন ভনী, ভিনিয়ালে পানী গিলাচ আনি দে। হেৰি শুনিছানে? দেৱালী বজাৰ কৰিবলৈ যাম বুলি ভাবিছো মই ভনীৰ লগত। আপুনি পইচা দিব নেকি বাৰু বজাৰ কৰিবলৈ? যোৱা পাৰিলে মাকো লৈ যাবা বুজিছা। মায়ে মনটোতে ভাল পাব। বজাৰ কৰি আহিবা। সেই ল'ৰা পোৱালীকেইটালে ৰকেট চকেট কি লাগে, সিহঁতি বোম চোম এইবোৰ ফুটাবলৈ বিচাৰি থাকে নহয়। কিনি আনিবা আৰু কি লাগে লৈ আহিবা। চোলা কাপোৰ লাগে যদি চোলা কাপোৰ ল'বা। আৰু মাকো লৈ যাবা দেই। মই ঘৰটোকে ৰখি দিম বাৰু তোমালোকে গ'লে। মাক পিতেক দুইটাকে মই ক'বলৈ যাওঁ বুলি ক'লে দুইটাই ঠেং দাঙি থাকে। মাকে লৈ যাবা, মাকে লৈ যাবা। বুঢ়ী মায়েজনী এতিয়া বজাৰ কৰিবলৈ গৈ কি কৰিব দেৱালী? শান্তি নাই আৰু। মানুহজনী অত দিনটো কামে বনে কৰি খুৱাই ল'ৰা ছোৱালী আপডাল মাৰ। কিন্তু নাই, মাকলৈহে মৰম বেছি। মাকে লৈ যাবা, মাকে লৈ যাবা। নিবলৈ পাইছে ৰাখ তোমাৰ। হ'ব বাৰু, মাকে লৈ যাম মই। বটলটোকে উঠাই আনিলো। পানী ঘোটা খাইহে ডিঙিটো ভাল লাগিছে বুজিছা খোলালি। এটা কাম কৰিবা, আজি বাহিৰৰ লগতে ওলাই যাবা, বজাৰ হাট কৰি আহিবা। ঘৰৰ একেবাৰে তিনিজনী মাইকী মানুহ, তিনিজনীয়ে ওলাই যাবা। আৰু এই ল'ৰা পোৱালীকেইটাকো লৈ যাবা। কি লাগে লৈ আহিবা গোটেই তিনিজনী। হেৰা টকাকেইটা লোৱা। 10,000 মান আছে চাগে। ভালকে হিচাপ কৰি ল'বা। অযথা খৰচ নকৰিবা। লাগতিয়াল বস্তুহে ল'বা আকৌ দেই। ল'ৰা পোৱালীকেইটাক লাগে বুলি ক'লে জিতি কিনি নিদিবা। আৰু মই যাওঁ মুখ হাত কেইটা ধুই অলপ শুই দিওঁগে। তোমালোকে আকৌ পিছবেলা ওলাই গ'লে ঘৰ ৰখিব লাগিব নহয়। হ'ব বাৰু দিয়ক। মজা লাগিব তেনেহ'লে আজি বজাৰ কৰি বুজিছা। যাম মই অকমান ফুৰি লওঁ, তাৰপৰা ওলাম বজাৰলৈ। কিন্তু ভনী এটা কথা হ'ল নহয়, আমাৰ এইজনে দেখোন মাককো লৈ যাবলৈ কৈছে। কি কওঁ বাৰু কোৱাচোন? বুঢ়ীজনীক লৈ গ'লে আমাৰ বজাৰ কৰা নহয় আৰু বুজিছা। সেইটোনো ভাবিবলগীয়া কথা নে? নিনিবি আকৌ, নকবি বজাৰ কৰিবলৈ গৈছো বুলি। এহেঁতি উৎপাত কৰি আছে সেইকাৰণে এনেই চাৰিআলিৰ পৰা ফুৰাই আনোগে বুলি কবি আকৌ ইজনী। নিনিলে হ'ল। কিন্তু আকৌ এওঁ সুধিলে কি বুলি ক'ম? ভিনিয়েতো সুধিব বোলে মাক কেলে লৈ নগলা তেতিয়া। তোৰ এই টেঙৰী ভনী এজনী থাকোতে তই ইমান ভাবিব লাগে নে? শুন মোৰ কথাটো। তই কবি মা বুলি দেৱালী কাৰণে বুলি ঘৰটো লাইট চাইট লগাইছে যে আপুনি অকমান সহায় কৰি দিয়ক বুলি কবি। বুঢ়ীয়ে কিবা এটা কৰিব নহয়, তাৰপিছত কবি এনে সৰু সুৰা কাম দিবি আৰু। মা অকমান শুই লওঁকগে যাওক বুলি আপোনাৰ ভাগৰ লাগিছে চাগে বুলি কবি। বুঢ়ী শুবলৈ গ'লে আমি মনে মনে ওলাই গুচি যাম। তাৰপিছত ভিনদেউ উঠিলে কবি মাক ইমান তুলিলো মা শুই আছিলে মায়ে নাযাওঁ বুলি ক'লে বুলি কবি। পাছত ধৰা পৰিলে একো নাই। বুঢ়ীক কবি আপোনাক সুধিছিলে, আপুনি টোপনি সকামতে ক'লে বুলি তহঁতি য'ত যাৱ যা আমি নাযাওঁ এনেকে ক'লে বুলি কবি। বৰ ধুনীয়া বুদ্ধি দিলি দেই। তোৰ কিন্তু মানিছো আকৌ, তোৰ আকৌ বুদ্ধি বৃহস্পতি। বুঢ়ী এনেও এলেহুৱা, কাম দিলে বেয়া পায়। শুৱকগে বুলি ক'লে বুঢ়ীয়ে ভালে পাব, কাম আধাতে শুবগে। সেইটো চবতে আমি কামটো কৰিম আৰু দেই। বৰ ভাল লাগিব আকৌ বুঢ়ীক এৰি থৈ গৈ। তহঁতি কি কৰিছ ইয়াত? দেৱালী বুলি লাইট চাইট নলগা, নিজে আকৌ লাইট চাইটবোৰ লগাই ল'বিগে। দুইজনী ৰখি আছ যে ইয়াত দাঁত চলা উলিয়াই উলিয়াই। উলিয়ালে কিবা কালি গোসানী কেইজনীকে দেখাই লাগে। কি হ'ল? তহঁতি মোক ইজ্জত লাগি ভূত দেখা গতে চাই আছ যে? আগে পাছে দেখা নাই নি? আমি লাইটে লগাই আছিলো। বাকীবোৰ লগালো লাইট। ড্ৰয়িং ৰুমটোত বোলে কিবা এখন ডেক'ৰেশ্যন কৰিম বুলি দুজনীয়ে হাঁহি কথা পাতি আছিলো আকৌ স্কুলৰ কথা। ড্ৰয়িং ৰুমত ডেক'ৰেশ্যন কৰিব নালাগে বুজিছ। বাহিৰখনতহে পোহৰাই থ'ব লাগে, লাইট জ্বলাই চাকি জ্বলাই। ভিতৰখন কোনে চাব?
কৰি থাক মই অকমান শুই লওঁগে যা এই বাই বুইজনী মুখখন বচাও কেনেকে কলে এক মিনু ভালে হ'ব বুইছ আৰু আমাৰ কামটো তাই ভালহে কৰিলে নিজে নিজে হ'বলৈ গৈছে আমি ক'ব লগাই নহল মই একো টকিবই নোৱাৰিলো যেনেকে ফাউচকে সি ওলাই দিলে ধুমুহা অহা গতি মই বোলো কিবা শুনিলে যদি ডাঙৰ কথা হ'ব আপুতিকক লগাব লাগিলে এনেকে ভয় নকৰো পিছে আমাৰ এইজনৰ আকৌ খং বহুত হয়তো জানোৱে ভিনিয়ে কেনেকুৱা মই মদাহী আকৌ আহিম নাই মোৰ ঘৰ আহক আজি মানুহজনী কাটি দুচিও কৰিম তাইৰ কাৰণে মোৰ ছোৱালীজনী পলাই যাব পালে আহক আজি ৰাতিপুৱাই গাঁও ঘূৰি ফুৰিব ইয়াৰ ঘৰ তাৰ ঘৰ বোলে ছোৱালীজনী ধান্দা কৰি আছে ক'ত কি ঘূৰি ফুৰিছে নাই মাকজনী খবৰ নাই আহক মই কৈছো ন দাঁত ধৰাই থৈছো মেচিটা খুৱাম আজি মাকৰ ওপৰত ৰহ নাই ছোৱালীজনী খবৰ নাই ক'ত ক'ত বিচাৰি ফুৰিছে ঠিক নাই যাওঁ ঘৰলৈকে যাওঁ হেৰি শুনিছে আপুনি ইয়াতে বহি আছে যে ছোৱালীজনী বিচাৰি নাপালো আমাৰ তোৰ কাৰণে ৰখি আছো কাটি মই দুচিও কৰিম ছোৱালী বিচাৰি আনিব নোৱাৰিলি হা তোৰ কাৰণে চব হৈছে আৰু গেলাও পা খাই আহিলে যেন পাইছো ডাল হৈছে যে শুনা মায়ে জানে পলুহে কথাও নহলে মই আজি কাটি দিছো কৰিব পলাও ঐ ৰহ ক'ত পলাইছ ৰহ পলাই ক'ত হাৰিবি ঘৰলৈ আহিবি নহয় ৰহ তোক আজি ভালকে মছলা দিম মই